গাইজ মোৰ বহুত দুখ লাগি আছে, বহুত কিমান দুখ আপোনালোকক বুজাব নোৱাৰো গাইজ। কৰোণাৰ কাৰণে এইবাৰ আমাৰ গাঁৱত ৰাস নাপাতে, আমি এইবাৰ ৰাস নাচিবলৈ নাপাম। আগতে কিমান ষ্টাইল কৰি নাচিছিলোঁ আপোনালোকে জানেনে? কেনেকৈ নাচিছিলোঁ, এইবাৰ মই ৰাস নাচিব নাপাম। ইমান দুখ দিছে, ইমান দুখ সখী হ'ব, এইবোৰ একোৱে কৰিব নাপাম। ঘৰতে কৰি আছোঁ মই, আৰু ঘৰ খাই দিওঁ আৰু সখী হ'ব কওঁ। কি যে কৰি আছোঁ মই ৰাসৰ কাৰণে। এইবাৰ নাচিবলৈ নাপাম, বহুত দুখ। তো সেইকাৰণে মই আজি আপোনালোকক এটা গান গাম, আৰু আপোনালোকে লাইক কমেণ্ট চেক কৰিব পাৰিব প্লিজ। মই ঘৰতে থাকিম, কৰোণা হ'ব নহ'লে বা ঘৰতে থাকিম, আৰু মই এতিয়া গান গাম। আপোনালোকে প্লিজ লাইক কমেণ্ট চেক কৰিব পাৰিব প্লিজ। ঠিক আছে গাইজ, আপোনালোকে গানটো শুনক। প্ৰেজেণ্টিং মই, প্লিজ আপোনালোকে গানটো শুনক। 1 2 3 নাচিব নাপাই পেলাই ঘৰতে আৰু গান গাই আছোঁ। ৰাতিয়ে হৈ গ'লে, সেইকাৰণে বাই বিদায়। আজিলে নতুন এটা গান শুনিবলৈ কাৰণে আৰু নেক্সট ভিডিঅ'টো আহি আছে। তেনেহ'লে আপুনি যদি চাই ভাল লাগি পাইছে লাইক কমেণ্ট চেক কৰিব পাৰিব। বাই।